Hello guys, welcome back to my YouTube channel Assamese Buari Puja. এই মাত্ৰ মই গা পা ধুই আহিছো আহিলে কাপোৰখিনি মেলি দিলো আৰু আজি ব্লগটো আৰম্ভ কৰো ব্লগ আহক আজি ব্লগটো সম্পূৰ্ণকৈ চাব এইজনী আমাৰ জিপি ৰাতিপুৱা খেলিবলৈ গৈছে চাই পিনে আছো কিবা এটা কৰি আহি আহা কোৱা মই বেক কেমেৰা দিছো কালি ক'ত পৰিলা কৈ দিয়া না 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 লাইক শেয়াৰ কমেন্ট কৰিবলৈ কোৱা লাইক শেয়াৰ কমেন্ট কৰিব বাই গাইস ৰাতিপুৱা দাঁত চাত ব্ৰাছ কৰা নাই লিপ বাম লগাই থৈছে উঠত চাওঁ জিপি চাই দেখাই দিয়া উঠখন উঠত লিপ বাম লগাই থৈছে দাঁত ব্ৰাছ কৰা নাই এইজনী হৈছে কি আছিল নামটো তোমাৰ মীনাক্ষীক আজি কেমেৰাত উঠাই দিলো এয়া আমাৰ দেউতা বহি আছে এইখিনিত বলে আমার মামা উঠাম এতিয়া মামা এয়া আমার মামা শ্ৰী ভাইটি উঠা নাছিলে এই মাত্ৰ ঠিক আছে দেখিছে বিছনাৰ অৱস্থা নাই এতিয়া মই ঠিক কৰিম এয়া এইটো লিপ বাম ময়ো অকণমান সানি আহিছো দেই এতিয়া গা ধুই আহি তাই লিপ বামটো দিয়া তুমি নীলাক্ষী বাৰ লগত খেলাগে যোৱা এতিয়া মই বিছনাখন ঠিক কৰি লওঁ ৰুমটো উৎপাত হৈ আছে মই ঠিক কৰি লওঁ আপোনালোকে চাই থাকক মই ৰুম ঠিক কৰি দিলো টিপটপ হৈ গ'ল এতিয়া মই জিপিক মাতি আনো ভাত খাবৰ কাৰণে ভাত খোৱা নাই ভাত খাবলৈ মই মাতি আনো মই ৰুম ঠিক কৰি দিলো টিপটপ হৈ গ'ল এতিয়া মই জিপিক মাতি আনো ভাত খাবৰ কাৰণে ভাত খোৱা নাই ভাত খাবলৈ মই মাতি আনো ৰাতিপুৱা ভাত ঠিকানে একো নাই ভাজি আৰু আচাৰ অকণ লৈ লৈছো ৰাতিপুৱানো কিনো ইমান বস্তু দি খাম দুপৰীয়া খাম যি খাম বেছিকে
দেউতা আৰু মই বিচনাত শুই আছো আমাৰ দুটাৰ বহুত টোপনি ধৰিছে আমাৰ যেতিয়া তেতিয়াই টোপনি ধৰে সেইকাৰণে আমি শুই আছো এয়া দেউতা শুই আছে মই শুই আছো আমাৰ দুটাৰ টোপনিটো অলপ বেছিকে ধৰে সেইকাৰণে আমি যেতিয়া তেতিয়াই শুই থাকোঁ মানে ৰাতি দিন বুলি কথা নাই সময় পালে আমি শুই থাকোঁ যেতিয়া সুবিধা হয় তেতিয়াই সুবিধা হয় মুঠতে আমি তেতিয়াই শুই দিওঁ খোৱাটোৱেই মেইন নুশুলে মানুহৰ নানান ধৰণৰ বেমাৰ আজাৰ হয় সেইকাৰণে শুব লাগে হয় নে নহয় সেইকাৰণে আমি শুইয়ে থাকোঁ কিন্তু দিনত খোৱাটো বেয়া ৰাতি শুব লাগে তথাপি শুইছো আৰু আমাৰ এইটো অভ্যাস হেল্ল' গাইজ মই মোৰ ড্ৰেছ চেঞ্জ কৰি ললো কাৰণ এতিয়া আহিব আলহী মানে হৈছে ঠিক আলহীও নহয় আৰু ভাইটিৰ লগৰ 3জন ল'ৰা আহিব ভাইটিৰ লগৰ মানে মোৰো ভাইটি সদায় আহিব তথাপিতো সিহঁত আহিলে নাইটি পিন্ধি থাকিলে ভাল নেদেখিছে সেইকাৰণে মই কুৰ্তিটো পিন্ধি ললো কিন্তু 2 মিনিট আগত দেউতাৰ লগত বিচনাত শুই আছিলো দেই আমাৰ মানে ইমান টোপনি লাগি আছে দেউতাই মই বিচনাতে পৰি আছিলো এতিয়া সিহঁত আহিব সিহঁতক চাহ তাহ দিম কিবা কিবি দিম খাবলৈ ভাত খোৱাকে আহিব বলক ভিডিঅ'টো চাই থাকিব মই আপোনালোকক এটা বস্তু দেখাম দেই বস্তুটো দেখাবলৈ মই আহি আছো বস্তুটো হৈছে মই দেখাই আছো ৰব আমাৰ ভাইটিয়ে সি ফটো উঠি এখন ফটো বনাই আনিছে বনাই অনা নাই আচলতে মেচিনটো ভাল হৈছে নে বেয়া হৈছে চাইছিলে টেষ্ট কৰিছিলে টেষ্ট কৰিবৰ কাৰণে যি কপি ফটো উঠিছিলে ফটোখন আনি থৈছে তাৰ ৰুমত আৰু সেইখন ফটো দেখি পেলাই আমাৰ জিপিয়ে ভয় খায় তো মই এইকেইদিন অহাৰ পৰা তাৰ ৰুমতে শুই আছো জিপিয়ে মোক কালি কৈছে মা ফটোখন আঁতৰাই দিয়া ফটোখন যদি ফটোখন তাত থাকিলে তাই বোলে এনেকুৱা লাগে বোলে মামাক বোলে ওপৰতে বহি আছে এতিয়া বলক ফটোখন আপোনালোকক দেখাও ফটোখন হৈছে এইখন ফটো আমাৰ বিছনাখনৰ ওপৰতে সেইখিনি গুজি য'ত ক'ত খুচি পেলাই লগাই থৈছে চাওকচোন ফটোখন কালি এইখন লগাবৰ কাৰণে গোটেই আঠা বিচাৰি হাবাথুৰি খাই ফুৰিছে আঠা বিচাৰি নাপালে ক'তো লাষ্টত গৈ থৈ ইয়াত কাৰেণ্টৰ হেৰিয়াতে এনেই গুজি পেলাই থৈ দিছে আৰু সেইখন ফটোখনৰ তলতে আমাৰ বিছনাখন আমি ইয়াতে শু জিপি আৰু মই তাই কালি ৰাতি কৈ আছে মা মামাৰ ফটোখন আঁতৰাই দিয়া মামা সেইখিনিতে বহি থকা যেন লাগিছে তাই ভয় খাই গৈছেগে তাৰ ফটোখন দেখি যিটো মোচনত ফটো উঠিছে মানুহেতো ভয় খাবই চাওকচোন কি ৰূপত ফটো উঠিছে এইটো অৰিজিনেল ৰূপ নহয় দেই এইটো বনাই লোৱা তাই গেটআপ হয় তাই অৰিজিনেল ৰূপটো মই দেখাও আপোনালোকক বলক অৰিজিনেল ৰূপটো দেখাও অৰিজিনেল মানুহটো হৈছে এইটো দেই এইটো তাত একদম দাড়ি চাৰি ৰাখি সিটা মানে একদম গুণ্ডা নিচিনা গেটআপ এটা দি দিছে যিখন ফটো দেখি ছোৱালীয়ে ভয় খাই গৈছেগে আহিলে বাৰু মই দেখাম এতিয়া মই কেমেৰাটো লোৱাৰ লগে লগে সি পলাই আঁতৰি দিয়ে উঠাব পৰা নাই সেইকাৰণে মই তাক গাইজ মই আপোনালোকক এটা বস্তু দেখাও এই কাপটো দেখিছেনে এই কাপটো মই ভাইটিক ৰাখী বন্ধনৰ দিনাখন দিছিলো তাক গিফ্ট দিছিলো আৰু এই কাপটোৰ লগত আৰু এটা দিছিলো এই পিলোটো এইটো একে লিখা আছে ইয়াত হেপী ৰক্ষা বন্ধন বুলি লিখা আছে এই দুটা মই ৰাখী বন্ধনত তাক গিফ্ট দিছিলো মোৰ বৰ ভাল লাগিল এই দুটা বস্তু সেইকাৰণে মই তাক গিফ্ট কৰি দিলো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিব মন গ'ল সেইকাৰণে শ্বেয়াৰ কৰি দিলো আৰু এয়া জিপি ৰাতিপুৱা দাঁত ব্ৰাছ নকৰিলে এই নমস্কাৰ দিছে এতিয়া মামাৰ লগৰ ল'ৰা আহিব বুলি যেতিয়া কলো আৰু কেইটামান মামা আহিব বুলি কলো এতিয়া জল্দি গৈ দাঁত ব্ৰাছ কৰি আহিছে আহি গোটেই কাপোৰ পিটাই দিলে কোন আহিব এতিয়া তোমাৰ কি হয় কি কৰিবা সিহঁতৰ লগত আৰু তোমাকতো সিহঁতেতো ফুৰিবলৈ নিনিয়ে এতিয়া মামা লগৰ আহিবা মামাৰ লগত ফুৰিবলৈ যাব কৰবাত তোমাকতো নিনিয়ে তুমি কেনেকে খেলিবা কি কৰিছা পৰ্দাখন
কোনো অহা নাই এই ৱাটাৰ চাপ্লাই টেপ দিছে যে সবৰে ঘৰে ঘৰে ৱাটাৰ চাপ্লাই পানী আহিব পৰাকে এটা টেপ দিছে সেইকাৰণে মানে টেপটো পানী পৰিলে সেইখিনি জেগাটুকু বেয়া হৈ যাব যে সেইকাৰণে পকা কৰি দিছে সেই জেগাটুকু হেয়া তাত ৱাটাৰ চাপ্লাই টেপ এটা দিছে এইখিনি জেগাখিনি তেওঁলোকে পকা কৰি দিব ল'ৰা দুজন আহি পালেহি আৰু আমাৰ জিপিয়ে এইফালে কিবা কিবি বকি আছিলে মই জলদি সিহঁতক চাহখিনি দি ল'লোঁ দি লৈ অকণমান ভিডিঅ' কৰি দিলোঁ আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু এয়া আমাৰ খানা ৰেডি এয়া খানা ৰেডি এতিয়া সিহঁতকেইটাক মাতি আছোঁ খাবলৈ কিন্তু ভাতকেইটা বহা সময়তে গোটেইকেইটা দোকানলৈ গুচি গ'ল জিপিক লৈ আমি গমেই নাপাওঁ আহিব এতিয়া আহি লৈ ভাতকেইটা খাই ল'ব ময়ো জিপিক ভাত খুৱাবলৈ আছে জিপিকো খুৱাই ল'ম পটাপট ব'লক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই সকলোৱে আৰু এয়া হৈছে মোৰ ভাইটি আৰু এয়া ভাইটিৰ লগৰ দুজন এতিয়াতো গোটেইকেইটাই বহি লৈ ভাত খাই আছে আৰু মই ইফালে জিপিকো ভাত খুৱাই আছিলোঁ মাক ক'লোঁ অকণমান ভিডিঅ' কৰি দিবলৈ মায়ে অলপ ভিডিঅ' কৰি দিলে হেল্ল' গাইজ আজি ভিডিঅ'টো শেষ কৰিব সময় হৈছে এতিয়া আবেলি হৈছে ভাইটিৰ লগৰকেইটা গ'ল আৰু আমি এতিয়া বাহিৰতে বাৰাণ্ডাতে বহি আছোঁ এয়া মা দেউতা বহি আছে ময়ো বহি আছিলোঁ জিপি শুই আছে এইখন হৈছে আমাৰ আগফালটো এক চক্কৰ মাৰি দিলে গম পাব বাৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিবলৈ ওলাইছোঁ আকৌ আহিম নতুন এটা ভিডিঅ' লৈ আজিলৈ বাই বাই গাইজ